কবিতার শিরোনাম ভিনেছ ফগেট। কবি ভাস্কৰ জ্যোতি শইকীয়া, পাঠ মহেশ বৰা, সংগীত অহিৰ ভৈৰৱ। তোমাৰ মনত আছেনে কুৰুৰ ৰাজসভাত অসুচিত দ্ৰৌপদীক দুঃশাসনে চুলিত ধৰি চোঁচৰাই অনাৰ কথা? মনত আছেনে কৰ্ণই বেশ্যা বুলি কোৱা, দুৰ্যোধনে উৰুত বহিবলৈ মতা, অন্ধ ধৃতৰাষ্ট্ৰৰ লগতে সকলো ৰথী মহাৰথী অতিৰথী সেই মুহূৰ্তটো আছিল প্ৰতিবাদৰ বিপৰীতে নীৰৱ দৰ্শক হৈ। নাৰী হেনো দেৱী, গোসানী, দুৰ্গতি নাশিনী। নারী হেন প্রকৃতি অট্টাকা, যার গর্ভত অঙ্কুরিত হয় প্রতিজন পুরুষ। তেন্তে কেনেকৈ সম্ভৱ হল ৰাজসভাৰ ৰজস্বলা দ্ৰৌপদীৰ বস্ত্ৰহৰণ? আচলতে কি জানা, প্ৰতিখন যুদ্ধৰ আঁৰত নাৰীয়েই হয় শেষ অস্ত্ৰ। সেয়ে কওঁ, পাহৰি নাযাবা কৰ্ণৰ কথা, দুৰ্যোধনৰ ভাষা, দুঃশাসনৰ কায়া। এইয়া কেৱল এখন মল্লযুঁজ নহয়, তোমাৰ বাবে হওক ভীষ্ম প্ৰতিজ্ঞা। তথাকথিত বন্দনা নকৰো, দুৰ্বল ভয়াতুৰবোৰকহে লাগে আশীৰ্বাদ, শুভেচ্ছা অথবা পূজা অৰ্চনা। যিদৰে সমাজত প্ৰতিষ্ঠা হোং 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 বুলি ভাবি থকা এচামক লাগে মাথো বতাহ। যাৰ মৌলিকতা আছে, আত্মবিশ্বাস আছে, দৃঢ়তা আছে, যাৰ প্ৰেম আছে, আশা আছে, আকাংক্ষা আছে, তাৰ লগত সূৰ্য সম শক্তি থাকে। জগত সভাৰ পৰা তুমি বুজাই দিলা তুমি নাৰী হব পাৰা, কিন্তু অবলা বা দুৰ্বলা নহয়। তোমাৰো আছে অজেয় শক্তি, অনিৰুদ্ধ গতি। পাৰিলে দুচকুৰ পত্তাবোৰ খুলি দিয়া, হে মোৰ দেশৰ হাজাৰ গান্ধাৰী। নহলেও হব চূড়ান্ত খেলৰ স্বৰ্ণ জয়ৰ যাত্ৰা। তুমি দেশৰ কোটি কোটি জনতাৰ মাজত আজি এডোখৰ কহিনুৰ হীৰা।